অসমীয়া ভাষাত বিভিন্ন ভাষাৰ উপাদান যুগ্ম হোৱা বিষয়টো এটা বিস্তৃত বিষয়। আমি ব্যৱহাৰ কৰা ভাষাটোত কিমান যে বাহিৰা উপাদান সোমাই আছে তাক অনুধাৱন কৰি অন্ত কৰিব নোৱাৰা বিধৰ। অসমীয়া ভাষাৰ শব্দ সম্ভাৰক প্ৰধানকৈ 4টা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। সেই ভাগকেইটা হৈছে তৎসম, তদ্ভৱ, দেশী আৰু বিদেশী। তৎসম সম্পৰ্কে প্ৰথমেই ক'ব লাগিব যে অসমীয়া ভাষাৰ মূল আধাৰ হৈছে সংস্কৃত। যিবোৰ শব্দ সংস্কৃতৰ পৰা আহি অপৰিৱৰ্তিত ৰূপত প্ৰয়োগ হৈ আহিছে সেইবোৰক তৎসম শব্দ বোলে। উদাহৰণস্বৰূপে, সূৰ্যৰ নিজা পোহৰ থকাৰ বিপৰীতে চন্দ্ৰৰ নিজা পোহৰ নাই। নদীৰ পাৰত কহুৱা ফুলিছে। এই বাক্য দুটাত সূৰ্য, চন্দ্ৰ আৰু নদী সংস্কৃত শব্দ। উক্ত শব্দকেইটা কোনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱহাৰ হৈ আহিছে বাবে এনেধৰণৰ শব্দক তৎসম শব্দৰ লগত অন্তৰ্ভুক্ত কৰা হয়। তেনেদৰে আকাশ, মনুষ্য, লতা, ধন আদি শব্দও তৎসম শব্দ হিচাপে ব্যৱহাৰ হৈ আহিছে। কিছুমান শব্দ মূল আৰ্য ভাষাৰ পৰা আহিছে, কিন্তু পালি প্ৰাকৃতৰ মাজেদি সামান্য ৰূপ সলনি কৰি অসমীয়া ভাষাত ব্যৱহাৰ হৈ আছে। তেনে শব্দসমূহক তদ্ভৱ শব্দ বোলে। উদাহৰণ এই ধৰণে দেখুৱাব বিচাৰিছোঁ। মানুহজনৰ জনপ্ৰিয়তা বৰ বেছি। মোৰ হাতত এতিয়া বেছি পইচা নাই। এই হাতীটোৰ বয়স 10 বছৰ মানেই হ'ল। এই বাক্যকেইটাত ব্যৱহাৰ হোৱা মানুহ শব্দটো সংস্কৃত মনুষ্য শব্দৰ পৰিৱৰ্তিত ৰূপ। হাত শব্দটো সংস্কৃত হস্ত শব্দৰ পৰিৱৰ্তিত ৰূপ। তেনেদৰে হাতী শব্দটো সংস্কৃত হস্তি শব্দৰ পৰিৱৰ্তিত ৰূপ। অসমীয়া ভাষাত অজস্ৰ এনেকুৱা শব্দ সোমাই আছে, যিদৰে পুস্তকৰ পৰা পুথি, গৰ্ভৰ পৰা গাঁত, সৰ্পৰ পৰা সাপ, কৰ্ণৰ পৰা কাণ, মুক্তাৰ পৰা মুকুতা, স্বপ্নৰ পৰা সপোন, ওষ্ঠৰ পৰা ওঠ, ভগ্নীৰ পৰা ভনী, ৰৌদ্ৰৰ পৰা ৰ'দ, তৈলৰ পৰা তেল আদিকে ধৰি অলপ চিন্তা কৰিলেই অজস্ৰ শব্দ ওলাই পৰে। তৃতীয়তে, যিবোৰ শব্দ থলুৱাভাৱে প্ৰয়োগ হৈ আহিছে আৰু যিবিলাকৰ মূল বিচাৰি পোৱা নাযায় সেইবিলাকেই হৈছে দেশীয় শব্দ। উদাহৰণ এনেদৰে দিব বিচাৰিছোঁ। এসময়ত দোলা আৰু গৰু গাড়ীত কন্যা আহিছিল। পুৰণি দিনত বেলি চাই সময় আৰু জোন চাই পক্ষ অনুমান কৰিছিল। বনৰীয়া ঔষধেই পেটৰ অসুখ ভাল কৰিছিল। উদাহৰণ হিচাপে লোৱা বাক্যকেইটাত ব্যৱহাৰ হোৱা বেলি, জোন, দোলা, গাড়ী, পেট দেশীয় শব্দ। ইবিলাকৰ মূল পাবলৈ নাই। এনেধৰণৰ থলুৱা শব্দক দেশীয় শব্দ বোলে। চতুৰ্থতে, যিবোৰ শব্দ ভাৰত আৰু অন্যান্য গোষ্ঠীসকলৰ পৰা আহি অসমীয়াত স্থান লাভ কৰি আছেহি সেইবিলাকক আমি বিদেশী শব্দ বুলি কৈছোঁ। উদাহৰণস্বৰূপে, বুৰঞ্জী হৈছে হৈ যোৱা ঘটনাৰ লিপিবদ্ধ ৰূপ। তেওঁলোকৰ ঘৰত 4যোৰ বানবাটি আৰু বানকাঁহী আছে। এই বাক্যকেইটাত উল্লেখ থকা বুৰঞ্জী, বানবাটি আৰু বানকাঁহী এই শব্দকেইটা টাই ভাষাৰ পৰা আহিছে। দ্বিতীয় উদাহৰণ লৈছোঁ। তুমি কাগজ কলম লৈ লিখিবলৈ বহা। এনেকৈ হুকুম নিদিলেও হ'লহেঁতেন। এই বাক্য দুটাত ব্যৱহাৰ হোৱা কাগজ, কলম আৰু হুকুম শব্দকেইটা আৰবী শব্দ। বিদেশী শব্দ সম্ভাৰ অসমীয়া ভাষাত অতি বিস্তৃত। সেইবাবে পৰৱৰ্তী খণ্ডত বিদেশী শব্দ সম্পৰ্কে এটি সম্পূৰ্ণ খণ্ড নিৰ্মাণ কৰা হ'ব। ভিডিঅ'টো চাই যদি উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।